বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমীয়া সাধাৰণ জ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্লিজ কাষতে থকা বেল আইকনটি দবাই দিব। এতিয়া আহিছোঁ আমি মূল প্ৰশ্নসমূহলৈ। প্ৰথম প্ৰশ্ন হৈছে অজন্তাৰ গুহাবোৰ ক'ত অৱস্থিত? ইয়াৰে অপশ্যন হৈছে চি শুদ্ধ মহাৰাষ্ট্ৰ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, সালাৰ জং সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হায়দৰাবাদত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, পতঞ্জলি কাৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি যোগ দৰ্শনৰ সৈতে জড়িত বা সম্পৰ্কিত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰয়। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, লোচাং হৈছে এক উৎসৱ যাক উদযাপন কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ছিকিমত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, গিৰনাৰ পাহাৰবোৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গুজৰাটত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, LAN অৰ্থাৎ লেনৰ চমু ৰূপটো কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লোকেল এৰিয়া নেটৱৰ্ক। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, DOS অৰ্থাৎ দৰ্জৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডিস্ক অপাৰেটিং চিষ্টেম। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, BIOS অৰ্থাৎ BIOSৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে বি বেচিক ইনপুট আউটপুট চিষ্টেম। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, গৌতম বুদ্ধৰ প্ৰকৃত নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সিদ্ধাৰ্থ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, কম্পিউটাৰৰ মগজু কোনটো অংশ? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ CPU। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, যীশুৰ জন্ম ক'ত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বেথেলহমত। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, অসমৰ ৰাজধানী কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি দিছপুৰ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, বিহাৰৰ ৰাজধানী কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পাটনা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, জম্মু আৰু কাশ্মীৰৰ ৰাজধানী কি? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ শ্ৰীনগৰ আৰু জম্মু। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, মহাৰাষ্ট্ৰৰ ৰাজধানী কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মুম্বাই। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, ৰামায়ণত কিমানটা অধ্যায় আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7টা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা চৰকাৰী ভাষা উল্লেখ কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22টা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, পৃথিৱীত দিন ৰাতি কিয় হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দৈনিক গতিৰ বাবে। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, নিম্নলিখিত কোনটোক জাপানৰ মানচেষ্টাৰ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ওচাকা। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, অশোকৰ শিলালিপিৰ লিপি কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ব্ৰাহ্মী। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, নিম্নলিখিত কোন শাসকক চিলাৰায় বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শুক্লধ্বজ। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ লুনি। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, মালদ্বীপ আৰু ভাৰতৰ মাজৰ সামুদ্ৰিক সীমাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 8 ডিগ্ৰী চেনেল। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কোনখন জিলাত সৰ্বাধিক? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কামৰূপ মেট্ৰপলিটান। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ, ত্ৰিপলি কোনখন দেশৰ ৰাজধানী? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি লিবিয়াৰ।
এতিয়া চোৱা নীতি প্ৰশ্নলৈ আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দয়ানন্দ সৰস্বতীয়ে এতিয়া আহিছো শেষৰটি প্ৰশ্নলৈ কনকলতা বৰুৱা নিম্নলিখিত কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ভাৰত ত্যাগ আন্দোলনৰ সৈতে বন্ধু বান্ধৱীসকল ভিডিঅ'টিৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটি দবাই দিব আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় আই অসম।